নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ জীৱনৰ সফলতাৰ মন্ত্ৰটো। আপুনি কেতিয়াবা ভাবেনে যে এজন মানুহ বা এগৰাকী মহিলা তেওঁৰ জীৱনকালত ইমান বেছি সফলতা কেনেকৈ লাভ কৰিব পাৰে যে গোটেই পৃথিৱীতে তেওঁৰ বিষয়ে জনাজাত হৈ পৰে? আচল কথাটো কি জানেনে? ইয়াৰ মূল ৰহস্যটোৱে হৈছে মনৰ অদম্য সাহস। তেওঁৰ মনটো ইমানেই বেছি শক্তিশালী যে পৃথিৱীৰ যিকোনো কামত জয়ী হোৱাৰ দৃঢ় বিশ্বাস থাকে। কঠোৰ কষ্ট কৰিব পৰা সাহস, ধৈৰ্য আৰু মনৰ একাগ্ৰতা। আপুনিও জীৱনত যি বিচাৰে তাকেই সফল কৰিব পাৰে। কিয় নোৱাৰিব? মাথো লাগিব আপোনাৰ মনৰ দৃঢ়তা। আপোনাৰ লক্ষ্য স্থিৰ কৰক আৰু তাৰ বাবে প্ৰতিদিনে কৰ্ম কৰি যাওক। আপুনি বহুতো ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপুনি হাৰ মানিলে নহ'ব। প্ৰতিটো সংঘাত বিচাৰ বুদ্ধিৰে হেলাৰঙে অতিক্ৰম কৰিব লাগিব, কাৰণ আপুনি সাহসী, এজন জীৱন যোদ্ধা। দেখিব, আপুনি আপোনাৰ লক্ষ্যলৈ লাহে লাহে আগবাঢ়িছে আৰু তেনেকৈ এদিন আপুনি সফল হ'ব আপোনাৰ লক্ষ্যত। সুখী হওক আপুনি। জীৱন জিন্দাবাদ।